বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল মাত্ৰ হৰি নামে গতি হৰি নাম ভকতৰ কেৱলে ভকতি হৰি নাম ভকতৰ কেৱলে ভকতি। কৃষ্ণ কৃষ্ণ হৰি শ্ৰীকৃষ্ণায় গোবিন্দায় বাসুদেৱায় নমঃ। মহাপুৰুষ শংকৰদেৱৰ বিৰচিত শ্ৰীমদ ভাগৱত সপ্তম স্কন্ধৰ নৃসিংহ আৰু দৈত্যন্তৰ যুদ্ধ আৰু দৈত্যন্তৰ নিধন জুমুৰে। পাছে দুয়ো মহাবীৰ দুয়ো পৃথিৱীত দুয়ো জংকাৰন্ত শিৰ শৰীৰৰ বহে জিনিবাক পৰবন্ধে যুঁজিৰন্ত নানা ছন্দে নাহিকে দুহানুশ্ৰম দুয়ো সম পৰাক্ৰম দৈত্য খৰ্গ শৰ্ম ধৰি ফুৰয় শ্ৰীদ্ৰ কৰি উঠে অঠে ফুৰে পাক দেখি নৰ সিংহে তাক কৰিয়া পচন্দ্ৰ শাস দৈত্য নয়ত্ৰাস ৰূপে মহা বেগ কৰি দৈত্যক ধৰিলা হৰি ধৰিতে আতুৰ হৈল হৰি তাক কুলে লৈল প্ৰবন্ধেও ৰুত থৈলা নখে চিৰি বাক লৈলা ব্ৰজৰ সন্ধান চুতে নতুতাৰ ছাল ফুটে হেনয় দৈত্যৰ হৰি নখে পেলাই লন্ত চিৰি গৰুৰ সৰ্পক যেন বিদাৰিলা হেহি ক্ষণ তাৰ নাৰী
হব আনি মাথা তবা ঢিলা টানি দৈত্যৰ শুনিত চপা লাগি নিসিংহৰ জতা মাথে লাগি ৰক্তচয় শোভা কৰে আতিশয় যেন সিংহে হস্তি বধি ভৈলন্ত ৰম ক্ৰোধী আচাৰি দৈত্যৰ তনু চাইলা চতুৰ্দশ মনু দৈত্যেন্দ্ৰৰ অনুচৰ দেখিলন্ত সৈন্য বৰ আছে অস্ত্ৰ শস্ত্ৰ লৈ তেতিক্ষণে দেখে গৈ নখয়স্ত বৰ ঘাৱে অধিলন্ত হেহি থাৱে জতাৰে বে গক পাই ভৈল মেঘ ঠাই ঠাই চক্ৰৰ গিয়া দীপ্তি গ্ৰহ হব হীন কান্তি নিশ্বাসৰ বায়ু পাই সাগৰুক পিতকায় সকলে দিগজ গণ ভয়তে শিল বন শৰীৰৰ বেগ লাগি গিৰি হব গৈল ভাগি চৰণে পীড়িত হৈলা পৃথিৱীও কম্পি গৈলা নিসিংহৰ তেজ পাই কাহাৰো প্ৰকাশ নাই শুনা সভা সদলোক কলিত সদগতি শোক এৰিও ক আন কাম তাকি বোলা ৰাম